হেল্ল' বন্ধুসকল, আসাম জন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম ৱৰ্ক ফ্ৰম হোম কেনেকৈ কৰিব পাৰিব আপোনালোকে আৰু ক'ৰ পৰা কাম ল'ব পাৰিব, কেনেকৈ কাম কৰিব লাগিব। সম্পূৰ্ণ মই আপোনালোকক এই ভিডিঅ'টোত বুজাই দিম, দেখুৱাই দিম প্ৰেক্টিকেলি। তো শেষলৈকে ভিডিঅ'টো চাব। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে গুগল খুলি ল'ব লাগিব। যদি আপোনালোকৰ PC আছে কৰিব পাৰিব। PC থাকিলে বহুতেই ভাল। PC বা লেপটপ, কম্পিউটাৰ বা লেপটপ থাকিলে বহুতেই ভাল। যদি আপোনালোকৰ হাতত কম্পিউটাৰ বা লেপটপ নাই, তেন্তে আপোনালোকে মোবাইলৰ পৰাও কৰিব পাৰিব। কিন্তু মোবাইলৰ পৰা কৰা এই কামটো অলপ অসুবিধা হ'ব। গতিকে কম্পিউটাৰ বা লেপটপ হ'লে খুবেই ভাল। গতিকে প্ৰথমতে আপোনালোকে ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰত এনেকৈ গুগল খুলি ল'ব আৰু গুগলত আপোনালোকে চাৰ্চ কৰিব লাগিব ফাইবাৰ, FIVERR, ফাইবাৰ। আৰু ফাইবাৰ খুলি যোৱাৰ লগতে এনেকৈ খুলি আহিব আৰু খোলাৰ লগতে আপোনালোকে ক্লিক কৰি ল'ব। আৰু ইয়াত ওপৰত চাব আপোনালোকে fiverr.com বুলি পাব। আৰু ইয়াত fiverr.comটো আপোনালোকে ক্লিক কৰি খুলি ল'ব। ব্লগ আমি খুলি লওঁ। আৰু খোলাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব আৰু আপোনালোকে ইয়াত চাইন আপ কৰিব লাগিব। চাইন আপ কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। মই ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে যদি আপোনালোকে কাৰোবাক এই ৱেবছাইটটো ৰেফাৰ কৰে, তেন্তে আপোনালোকে গেট আপ টু $100, আপোনালোকে $100লৈকে ইয়াত ইনকাম কৰিব পাৰিব যদি আপোনালোকে কাৰোবাক ৰেফাৰ কৰে। গতিকে আমি ৰেফাৰত নাযাওঁ। আমি ইয়াত পোষ্ট কৰিব পাৰিম, পোষ্ট এ ৰিকুৱেষ্ট। ইয়াতে পোষ্ট এ ৰিকুৱেষ্টত যদি আপোনালোকে ক্লিক কৰে, তেন্তে আপোনালোকে ইয়াত পোষ্ট কৰিব পাৰিব। এতিয়া আপোনালোকে পোষ্ট কি কৰিব? ইয়াত পোষ্ট কৰিবৰ কাৰণে আপোনালোকৰ কিছুমান ক্ৰাইটেৰিয়া আছে। যেনেকুৱা ধৰি লওক মই আপোনালোকক কওঁ, আপোনালোকৰ যদি কিবা এক্সপিৰিয়েঞ্চ আছে, ধৰক আপোনালোকে যদি কোনোবাই ভাল লগো বনায় বা ভাল ভিডিঅ' এডিটিং কৰে বা ভাল ফটোগ্ৰাফী কৰে বা তেনেকুৱা ধৰণৰ যদি কিবা কম্পিউটাৰ নলেজ বা এক্সট্ৰা যদি কিবা নলেজ আছে, তেন্তে আপোনালোকে ইয়াত পোষ্ট কৰিব পাৰিব। আৰু পোষ্ট কৰাৰ পিছত ইয়াতে দেখিছে আপোনালোকে, মই আপোনালোকক দেখুৱাই দিছোঁ $390, $780, $1170, $390, $1170, ইয়াত $390, 2340, 2340, 1560, 5459 এইবোৰ মানুহে ইনকাম কৰিছে। ইয়াৰ পৰা এতিয়াও ইনকাম কৰি আছে। গতিকে আপোনালোকে ইয়াত যদি আপোনালোকে পোষ্ট কৰি যদি আপোনালোকে ভাল লগো বনায়, তেন্তে আপোনালোকে পোষ্ট এ ৰিকুৱেষ্টত ক্লিক কৰিব। আৰু ইয়াত পোষ্ট এ ৰিকুৱেষ্টত ক্লিক কৰি আপোনালোকে ইয়াতে ৰিকুৱেষ্ট পোষ্ট কৰিব পাৰিব। আপোনালোকৰ ওচৰত ইয়াতে ৰিকুৱেষ্ট পোষ্ট কৰি ইয়াতে আপোনালোকে কি কৰিব লাগে ইয়াত কৰিব পাৰিব। ইয়াত সকলো ধৰণৰ বস্তু এক্সপ্লেইন কৰা আছে। আপোনালোকে এইবোৰ বস্তু খুলিলে গম পাব। গতিকে আপোনালোকে এই ৱেবছাইটটোৰ পৰা বহুত ইনকাম কৰিব পাৰিব যদি আপোনালোকে বিচাৰে। ইয়াত চাব আপোনালোকে ওপৰত গ্ৰাফিক্স এণ্ড ডিজাইন, ডিজিটেল মাৰ্কেটিং, ৰাইটিং এণ্ড ট্ৰান্সলেশ্যন, ভিডিঅ' এণ্ড এনিমেশ্যন, মিউজিক এণ্ড অডিঅ', প্ৰগ্ৰামিং এণ্ড টেক, বিজনেছ, লাইফষ্টাইল। ইয়াত বহুত ধৰণৰ কেটেগৰী আছে। ইয়াত কেটেগৰী ৱাইজ আপোনালোকে ইনকাম কৰিব পাৰে। আপোনালোকৰ যিটো কেটেগৰীৰ ওপৰত নলেজ আছে, এক্সপিৰিয়েঞ্চ আছে, সেইটোৰ ওপৰতে আপোনালোকে ইয়াতে কাম কৰি বহুত টকা ইনকাম কৰিব পাৰিব। ডলাৰত ইনকাম কৰিব পাৰিব। ইয়াতে আপুনি ডলাৰত পাব বেছিভাগ। গতিকে আপোনালোকে এবাৰ ভিজিট কৰক। বহুত ভাল ৱেবছাইট হয়, ট্ৰাষ্টেড ৱেবছাইট হয়। ইয়াত কাম কৰিব পাৰে। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম নেক্সট আৰু এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।